নমস্তে আসাম কি খবৰ আপোনালোকৰ মোৰটো বিন্দাছ আৰু আপোনালোকৰো বিন্দাছ হওক বুলি আশা কৰিছো সদা হাঁহি থাকক ভালে থাকক আৰু বিন্দাছ থাকক আৰু মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি হৈছে পোহৰৰ উৎসৱ দেৱালী লগতে কালী পূজা তো আপোনালোক সকলোকে পোন প্ৰথমে মই এই গিলৰ ভিতৰৰ হাতত হাত সোমাই লৈছো পুৰা যি কি নহওক আপোনালোক সকলোকে পোন প্ৰথমে মই দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে আপোনালোকৰ জীৱনটো পোহৰেৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ আৰু যিহেতু আজি কালী পূজা তো আমাৰ মাহীহঁতৰ ঘৰত মানে আমাৰ বংশৰৰ পৰা 7 কিলোমিটাৰমান হ'ব তো তাতে যাম তাতে ধুনীয়াকৈ ধুমধামেৰে কালী পূজা কৰা হয় এইবাৰ যোৱাবাৰৰ তুলনাত চাগে এইবাৰ ভালে আজি আপোনালোকক তাত কি হয় সকলোবিলাক দেখাম আৰু ৰাস্তাই ৰাস্তাইতো জানেই যি পাৰো গোটেই বাটৰ দেখুৱাম আৰু মাজতে কিছুমান বেলেগ ক্লিপো চাব পাব আপোনালোকক দেখুৱাই আছো তো ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব সম্পূৰ্ণকৈ হ'লে ভিডিঅ'টো চাই থাকিব তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক আৰু বলক তালৈ গৈ থাকোঁ বলক এবাৰ আমাৰ ঘৰটো দেখাই দিওঁ মানে ডেক'ৰেশ্যন কৰা নাই এনেই আমি চাকি জ্বলাইছোঁ মাটিৰ চাকি তলতো জ্বলাইছোঁ এনেদৰে কৰিছোঁ অকণমান আৰু এটা মোৰ কি ভাল লাগিছে আমাৰ এইখিনিৰ মানুহে সকলোবিলাকে কল বুলি ইমান ধুনীয়াকৈ বহুত চাকি জ্বলাইছে মানে মাটিৰ চাকিয়ে জ্বলাইছে বেছি লাইট চাইট ব্যৱহাৰ কৰা নাই কৰিছে বাৰু তথাপিতো মানে চাকি মেইন আৰু চাকি বেছি জ্বলাইছে সেইবাবে বহুত বেছি ভাল লাগিছে চাকিয়ে জ্বলাব লাগে আৰু বম ফুটাওক সাৱধানে ফুটাওক তাকে কৈছোঁ বেছি বকি আছোঁ মই বলক বুলি কৈ পেলাই যাব পৰা নাই তো সেয়াই আৰু বোমা মারবা এর কাগজ জ্বলাবা দিচ্ছি দেখো আহি পালো মাহীহঁতৰ ঘৰ আৰু চব পিনে জগমগ লাইটেৰে ভৰি পৰিছে একেবাৰে মানে ইয়াতে মাটি চাকি নাই চব লাইট বোম মাৰি আছে ইহঁতে তো অলপমান দেখাই দিওঁ একেবাৰে পূজাত মানে যাবই পৰা নাই ইয়াতে ৰখি আছো আৰু লাইট বাকী লাইট তো পূজাত যাই লগ পাই আছো আপোনালোকক পূজাও দেখাই আছো পূজাত যোৱাৰ আগতে আলহীৰ ঘৰত আহিছো যেতিয়া চাহটো খায়ে যাওঁ তেতিয়াৰ পৰা বলক আপোনালোকক পূজালৈ অনাই নাই তো এতিয়া মাহীহঁতৰ ঘৰৰ পৰা পূজালৈ গমন কৰিলোঁ ইয়া পূজালৈ আহি পালোঁ আৰু দেখিছেনে অসংখ্য মানুহৰ সমাগম এই পূজাখনত বাপৰে ভিৰ মানুহৰ এতিয়া ইয়াতে দিলোঁ আমি প্ৰসাদৰ যোগাৰ আৰু এনেদৰে নামবোৰ লিখা হ'ব তাৰপিছত কুপন দিয়া হ'ব আকৌ ৰাতিপুৱা আহি এইবিলাক লৈ যাব লাগিব মাহীহঁতৰ তাততো খায়ে আহিছিলোঁ আৰু ইয়াতে দিছে যিহেতু খায়েই দিওঁ হেপী দিৱালী ম'ম' খাই ম'ম' হাল্লা কৰি আছে কেইটা খাবা কোৱা 5টা ম'ম' খাই যিকোনো পূজাই কি নহওক মনোহাৰীটো থাকিবই আৰু মই কালি গৈছিলোঁ হাজোলৈ হাজোত নতুন বজাৰৰ কাষত খুব ধুনীয়া এখন মেলা হৈ আছে 9 তাৰিখলৈ আছে ইয়াতে কাপোৰৰ পৰা আদি কৰি সকলোবিলাক বস্তু হ'ব আৰু মই ভিডিঅ' নকৰি ৰ'ব নোৱাৰিলোঁ কাৰণ খুব ধুনীয়া বস্তু ওলাইছে যদি আপোনালোকে আমাৰ ইয়াৰে হয় যাব পাৰে আৰু যদি নাযায় মোৰ ভিডিঅ'ৰ দ্বাৰাই উপভোগ কৰক